পুনৰ গ্ৰেপ্তাৰ 2 ঘুষখোৰ চৰকাৰী বিষয়া। গ্ৰেপ্তাৰ ইজনৰ পাছত আনজন ঘুষখোৰ বিষয়া। উৎকোচ লৈ থকাৰ সময়তে হাতে লোটে ধৰা পৰে বিষয়া দুজন। দুৰ্নীতি নিবাৰক শাখাৰ জালত বন বিভাগৰ 2 চৰকাৰী কৰ্মচাৰী। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাকো কেৰেপ নকৰে একাংশ ঘুষখোৰ চৰকাৰী কৰ্মচাৰীয়ে। পুনৰ উৎকোচ লৈ থকাৰ সময়তে গ্ৰেপ্তাৰ হ'ল 2 চৰকাৰী বিষয়া। গোসাই গাঁৱৰ পৰা বন বিভাগৰ 2 চৰকাৰী কৰ্মচাৰী কামিনী নাৰ্জাৰী আৰু প্ৰবীণ ব্ৰহ্মক গ্ৰেপ্তাৰ। বিভাগে এটা গোচৰ নিষ্পত্তিৰ বাবে দাবী কৰিছিল ধন লৈ থকাৰ সময়তে হাতে লোটে গ্ৰেপ্তাৰ হয় 2জন ঘুষখোৰ চৰকাৰী বিষয়া। দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে চৰকাৰী বিষয়া দুজনক। তামাৰহাটৰ পৰা শ্ৰীৰাম চন্দ্ৰৰ ৰিপৰ্ট, ফিফ পিলাৰ।